বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ সাহিত্য বিষয়ত প্ৰদৰ্শন কৰা কৃতিত্বৰে বিশ্ব দৰবাৰত সুখ্যাতি লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, অভিনেতা, গায়ক, চিত্ৰকৰ, ৰাজনীতিজ্ঞ, দাৰ্শনিক, সমাজ সংস্কাৰক আদিকে ধৰি বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। দেশৰ প্ৰথমজন নোবেল বঁটা বিজয়ী জাতিৰ পিতাই যিগৰাকীক গুৰুদেৱ বুলি সম্বোধন কৰিছিল, সেইজনা মহান ব্যক্তিৰ জন্ম হৈছিল 1869 চনৰ 6 মে'ত। উল্লেখযোগ্য যে এই তাৰিখতে মতিলাল নেহেৰুৱেও এই পৃথিৱীৰ মুখ দেখিছিল। ৰবীন্দ্ৰনাথৰ দেউতাক আৰু মাকৰ নাম আছিল দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু সাৰদা দেৱী। দেউতাক প্ৰখ্যাত জমিদাৰী হোৱা স্বত্বেও অতি সাধাৰণভাৱেই জীৱন যাপন কৰিছিল। দেউতাকৰ এই গুণটো পুত্ৰইও অনুকৰণ কৰিছিল। 9 বছৰ বয়সৰ পৰা গভীৰ চৰ্চাৰে কবিতা ৰচনাত মনোনিৱেশ কৰা ৰবীন্দ্ৰনাথৰ প্ৰথম কবিতা পুথিখন হৈছে বনফুল। জন্মস্থান কলিকতাৰ কেইবাখনো শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ৰবীন্দ্ৰনাথৰ দেউতাকে 17 বছৰ বয়সত উচ্চ শিক্ষাৰ অৰ্থে বিলাতলৈ পঠিয়াইছিল। বিলাতত ইংৰাজী ভাষা আৰু সাহিত্যত যথেষ্টখিনি জ্ঞান আহৰণ কৰা ৰবীন্দ্ৰনাথে উচ্চ মান বিশিষ্ট কবিতাবোৰ ইংৰাজীলৈ অনুবাদ কৰি গীতাঞ্জলি নামৰ এখন পুথি প্ৰকাশ কৰিছিল, যিখন পুথিয়ে বিলাতৰ সাহিত্য জগতত বিশেষভাৱে প্ৰভাৱ পেলাইছিল। উচ্চ প্ৰশংসিত শ্ৰেষ্ঠতম পুথিৰ স্বীকৃতিস্বৰূপে 1913 চনত সন্মানীয় নোবেল বঁটাৰে ৰবীন্দ্ৰনাথক বিভূষিত কৰা হয়। গীতাঞ্জলি কবিতা পুথিখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। ব্ৰিটিছ চৰকাৰে ৰবীন্দ্ৰনাথক নাইট উপাধিৰে সন্মান যাচিছিল যদিও জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সেই সন্মান প্ৰত্যাখ্যান কৰি স্বদেশ প্ৰেমৰ উদাহৰণ দাঙি ধৰিছিল। ৰবীন্দ্ৰনাথ পশ্চিমবংগ ৰাজ্যৰ বীৰভূমি জিলাৰ বোলপুৰ নামৰ শান্ত নিৰ্জন প্ৰাকৃতিক পৰিৱেশেৰে আগুৰা ঠাইত প্ৰতিষ্ঠা কৰা শান্তি নিকেতন নামৰ আদৰ্শ বিদ্যালয়খনেই বিশ্বভাৰতী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিছিল। ৰবীন্দ্ৰনাথে শান্তি নিকেতনৰ উন্নয়নৰ হকে নোবেল বঁটাৰ সৰহসংখ্যক ধন ব্যয় কৰিছিল। ইয়াৰ উপৰিও কৃষি আৰু শিল্পৰ উন্নয়নৰ বাবে আন এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰবীন্দ্ৰনাথৰ অন্যান্য বিখ্যাত কবিতা পুথিকেইখন হৈছে মানসী, সোণৰ তৰী, পূৰবী। ইয়াৰ উপৰিও ঘৰে বাহিৰে, চতুৰংগ, গৰা যোগাযোগ, ৰাজৰ্ষি, ৰাজা আৰু ৰাণী আদিকে ধৰি কেইবাখনো বিখ্যাত উপন্যাস, ৰক্তকৰবী, বিসৰ্জন, ৰজামালিনী, কাবুলীৱালাৰ দৰে বিখ্যাত নাটক, গীতিনাট্য আৰু নৃত্য নাটিকা আদি ৰচনাৰে সাহিত্য জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। আমাৰ সকলোৱে পৰিচিত ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ ৰচক ৰবীন্দ্ৰনাথে 1941 চনৰ 8 আগষ্টত এই সংসাৰৰ মায়া মোহ ত্যাগ কৰি পৰলোকলৈ গতি কৰে। বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগে লাইক কৰি, শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব। আজিৰ বাবে এইখিনিয়েই, ধন্যবাদ।